নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ জনাইছোঁ আপোনালোকক স্বাগতম। আৰু মানে কি আজি কামত যোৱা নাই আৰু অলপমান ঘৰতে কিবা কিবি খেতি লগাইছোঁ। মই এইখিনি আপোনালোকক একবাৰ দেখাই দিওঁ। এইবিলাক জলকীয়া আছে, লাগবা ধৰিছে আৰু দুই এটাকৈ। আৰু এইবাৰ জিকা, তিতা কেৰেলা, লেচৰা, ভাত কেৰেলা এনেকৈ কিবা কিবি লগাইছোঁ। আৰু এইখিনি লেচৰা আৰু তিয়ঁহ আছে ইয়াতে। লেচৰাও লাগছে আৰু দুই একডালকৈ। আৰু ভেন্দি আছে, ভেন্দিও লাগবা ধৰিছে। গতিকে আৰু ক'ৰবাত ধৰক এসপ্তাহ পিছত গোটেইখিনি বস্তু ভালকৈ লাগি উঠিব। যিহেতু কামত যোৱা নাই আজি, তাতে অলপমান আগলি ছাগলি এনেকৈ পুতি দিলোঁ। আৰু মই বোলো আপোনালোকক একবাৰ দেখাটো। আৰু এইবিলাক ভোট জলকীয়া, মানে আমাৰ ইয়াতে কদ্দে জ্বালা বুলি কয়, কদ্দে জ্বালাও লাগছি, মানে লাগবা আৰম্ভ হৈছে আৰু। গতিকে কেইদিনমান পিছত ভালকৈ লাগব। মোটামুটি জ্বালা ৰুইছোঁ মই মোটামুটি 70ডাল মান। আৰু এতিয়া বেঙেনা আছে, সেইবিলাক জিকা আছে। জিকাটো লগা নাই, জিকাটো কিছুদিন অলপমান দেৰি লাগব চাগে। জ্বালা লাগবা আৰম্ভ হৈ গৈছে। লেচৰা লাগছি, ভেন্দি আৰু ভাত কেৰেলা লাগছি। খাই সিমান ভাল নাপাওঁ, যদি এনেকৈ ৰুলি ভাল লাগে আৰু নিজে কৰা খেতি এটা ইণ্টাৰেষ্ট যায়। আৰু পুখুৰীত পানী হোৱাই নাই, গতিকে বৰষুণ কমকৈ যাই আছে। গতিকে পুখুৰীত পানী হ'লে পুখুৰীত মাছ দিব লাগিব। আৰু এতিয়া অলপমান দেৰিকৈ ছাগাল আনিব যাই আছোঁ। মানে কি 4টা ছাগালত 2টা আছে ঘৰতে, বাকীকেইটা পথাৰত দৰক দিয়াই আছে। গতিকে অলপমান দেৰিকৈ ছাগাল আনিব যাই আছোঁ। আৰু এই 2টা হৈছে অমিতাৰ পুলি। আৰু এইফালেও আছে, এইফালে গৈ দেখাই আছোঁ। এইফালে এইটো বাৰিষা লগা ৰঙালাও, এইফালে এটা উঠছে ওপৰত, আৰু এইটো এটা 2টা। তাৰপিছত গোটেইখিনি বস্তু লাগি উঠিলে মন চন ভাল লাগে। আৰু এইফালে ইয়াতো আছে, তিয়ঁহ আছে, জিকা আছে। আৰু আহি গ'লোঁ মোৰ এইটো চাইডেও জ্বালাৰ পুলি আছে মোটামুটি 10টামান। ভেন্দিও আছে। আৰু এইবিলাক ভাত কেৰেলাও ফুলছি আৰু খাব পৰা হোৱা নাই। আৰু এই নতুনকৈ এই পুলি তিয়ঁহ আৰু লেচৰা আৰু জিকাৰ পুলি নতুনকৈ আৰু এইবিলাক আৰু ৰুব লাগিব। আৰু এইবিলাক ভাত কেৰেলাৰ ফুল চাওক, মানে কি আৰু এসপ্তাহৰ পিছত। আৰু এইটো এটা অমিতাৰ পুলি ডাঙৰেই হ'ল, লাগিব আৰু কিবা বোলে সৰুতে লাগে। আৰু এইফালে এতিয়া জংঘল হৈ আছে বাৰু। এইটো এটা ভাত কেৰেলা। গতিকে গোটেই আপোনালোকে কৰক, বা নিজৰ ঘৰৰখিনি খোৱাটো হৈ যায়, বিক্ৰী কৰিব পাৰোঁ, গ'ল নগ'লে নাই, কিন্তু নিজৰ ঘৰত খোৱাখিনি হৈ যায়। আৰু এইভাগে এইখিনি আছে, সেয়াই আৰু এইবিলাক চোতালত ফুল ৰুই দিছোঁ। এইডাল হৈছে নৰসিংহ, আৰু এইফালে এইডাল হৈছে আমাৰ মহানিমু। যোৱাকালি এইটো অপৰাজিতা ফুল পূজাত লাগে বোলে, নাৰায়ণ পূজাত। গতিকে অপৰাজিতা ফুলৰ পুলি এটা আনিও যোৱাকালি ৰুই দিছোঁ। আৰু এইফালে মহানিমু, আৰু এইটো আমাৰ ঘৰটো, আৰু এইটো হৈছে আমাৰ ৰাস্তাটো। গতিকে এতিয়া বলক আমি ছাগালকেইটা লৈ আহোঁ।